তুমিতো নিসংকোচে এৰি গুচি গলা, কিন্তু এবাৰ জানো মোৰ কথাবোৰ ভাবি চালা? তোমাৰ সেই স্মৃতিবোৰ লগত কিয় লৈ নগলা? আজিও নিজানত সেই স্মৃতিবোৰে মোক কন্দুৱাই। পাহৰিব খুজিও পাহৰিব নোৱাৰো। নাজানো কিয় তোমাৰ সেই মৌসনা মাতটোৱে মোক আজিও আমনি কৰে। নুবুজো কিয় তোমাৰ অপেক্ষাত মোৰ মনটোৱে আজিও বিনাই থাকে। তুমি কোনোদিন উভতি নাহা বুলি জানিও কিয় জানো তুমি আগতে স্কুললৈ অহা যোৱা কৰা সেই বাটটোলৈ চাই আজিও ৰৈ থাকো। জানোচা, সময়ে তোমাক আকৌ উভতাই আনেই। তুমি যে কৈছিলা সময়বোৰ পাৰ হোৱাৰ লগে লগে মোকো পাহৰি যাবা, কিন্তু তুমি মিছা সান্তনা দিছিলা। তুমি কোৱাৰ দৰে সময়বোৰতো ঠিকেই পাৰ হৈ গ'ল, কিন্তু মনত পোৱা আঘাতবোৰ যে আজিও থাকি গ'ল। এটা কথা ভাবিলে মোৰ আজিও হাঁহি উঠে। তুমি যে কৈছিলা তুমি অবিহনে এটা মুহূৰ্ত থাকিব নোৱাৰো, কিন্তু আজিচোন সম্পূৰ্ণ 3 বছৰ মোৰ অবিহনে পাৰ কৰিলা। মই তোমাক দিছিলো মাথো নিভাজ মৰম, সঁচা ভাল পোৱা, আৰু বিনিময়ত তুমি মোক দিছিলা মাথো প্ৰতাৰণা। আৰুনো কিমান লিখিম? এই লিখনিবোৰ লিখি থাকিলেও শেষ নহয়, কাৰণ এই লিখনিবোৰৰো সীমা নাই। তুমি মোক কৰা প্ৰতাৰণাৰ দৰে।